leader of the House, Just Finance, Bhagavat Yaman Kodi Sesu. আজি এই অগষ্ট হাউচত SOBD বাজেট আকৌ পুনৰ আমি এদিনৰ আগত টেন্ডাৰিং বাজেট ইয়াত পাছ কৰিছোঁৱে, কিন্তু আজি নিচিনা আকৌ এনেকুৱা সুযোগটো মই প্ৰথমবাৰ পাইছোঁ ক'বলৈ গ'লে, সঁচা কথা ক'বলৈ গ'লে। আজি 96ৰ পৰা মই এইটো হাউচত আছোঁ, কিন্তু মাজত 5 বছৰটো গেপছ আছিলে, সেই সময়ত নাজানো। কিন্তু টেন্ডাৰিং বাজেটটোৱে প্লেচ কৰা হয় ইণ্টাৰেষ্টেড ছাবজেক্টটো। আমি প্ৰায়বিলাক পাওঁ টেন্ডাৰিং বাজেটৰ পৰা কাপটেল হোৱাটোহে পাওঁ প্ৰায়। কিন্তু আজি আমাৰ মাননীয় চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত থকাৰ পৰা কাপটেল কৰাটো আমি তেনেকুৱা ৰেকৰ্ড পোৱা নাই। হয়তো মানে যিটো টেন্ডাৰিং বাজেটত আছে সেইটো মিলি আমি পইচাখিনি পাই আছোঁ। আৰু এটা কথা, আমাৰ যিটো OM আছে, অফিচ মেমৰেণ্ডাম, তাত মতে ফাণ্ড ৰিলিজৰ ক্ষেত্ৰত ফাৰ্ষ্ট ইনষ্টলমেণ্টটো এপ্ৰিল মাহত ৰিলিজ কৰিব লাগে, সেইটো টাইম মতে ৰিলিজ কৰি আছে, আমি সেইখিনি পাইছোঁ। আৰু ছেকেণ্ড ইনষ্টলমেণ্টটো অক্টোবৰ মাহতে মানে ৰিলিজ কৰিব লাগে, সেইটো মতে আমি পাই আছোঁ। আমি কোনো এটা ফাণ্ড ৰিলিজৰ ক্ষেত্ৰত মানে অসুবিধা হোৱা নাই। আগতো বহুত মানে লাগি থকাৰ পিছতো ফাৰ্ষ্ট ইনষ্টলমেণ্ট ডিচেম্বৰ নৱেম্বৰ থাকে, কিন্তু সেইটো হোৱা নাই। কিন্তু আজি এটা এইটো সুযোগ পাইছোঁ যে আমাৰ টেন্ডাৰিং বাজেটৰ পৰা এইটো যিখিনি আলোকেশ্যন টেন্ডাৰিং শ্ব' কৰিছে সেইটো ইনক্ৰিজ কৰিছে। এইটো ফাৰ্ষ্ট টাইম মই পাইছোঁ। আৰু এইটো এনেকুৱা আজি নিচিনা বাজেট টেন্ডাৰিং বাজেট পাছ হোৱাৰ পিছত আকৌ এই হাউচত মানে এইখিনি আকৌ ইনক্ৰিজ হোৱা বাজেটৰ ওপৰত আমি এইটো ডিছকাশ্যন কৰিবলৈ বা আমাৰ মাননীয় ইনচাৰ্জ ফাইনেন্স CM প্লেচ কৰাটো কিন্তু মই থকালৈকে কিন্তু এইটো প্ৰথমবাৰ পাইছোঁ। সেই গতিকে respected all honorable member of this House for giving this opportunity and conclude my special budget session please in this episode. Thank you so much. স্পেচিয়েল সেশন আজি হৈছে 18ৰ সেশন। এই স্পেচিয়েল সেশনটো আমাৰ বাজেটৰ ওপৰত, যিটো বাজেট আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ছাবজেক্ট যিবিলাকৰ বাজেট ষ্টেট গভৰ্ণমেণ্টৰ পৰা যিটো পুঁজি দিয়া, সেই বাজেটটো টেন্টেটিভ এল'কেশ্যনৰ ওপৰত আমি বাজেটটো যোৱাবাৰ পাছ কৰা হৈছে। কিন্তু সেই বাজেটটো আকৌ ষ্টেট গভৰ্ণমেণ্টে 5% ইনক্ৰিজ কৰা হৈছে। সেই 5% ইনক্ৰিজ কৰাৰ কাৰণে ৰিভিউ বাজেট আজি প্লেচ কৰা হৈছে। গতিকে পবিত্ৰ সদনত সকলো মেম্বাৰ্ছবিলাকে সমৰ্থন কৰিছে, সেই বাজেটৰ ওপৰতে আজি পাছ কৰা হৈছে। বেলেগ বিশেষ একো নাই, খালি স্পেচিয়েল ছেশ্যন বহাটো বাজেটৰ ওপৰত যিটো টেন্টেটিভ এল'কেশ্যনৰ ওপৰৰ পৰা আকৌ 5% ইনক্ৰিজ হোৱাৰ কাৰণে আমি আকৌ সেই বাজেটটো আমি আকৌ প্লেচ কৰিছোঁ। প্লেচ কৰাৰ কাৰণে আজি সকলো মেম্বাৰ্ছবিলাকে আজি সমৰ্থন কৰা পাছ কৰি দিছোঁ। হ'ব।